নমস্কাৰ আপোনালোক সকলোকে মোৰ পাকঘৰ অসমীয়া ব্যঞ্জনলৈ স্বাগতম জনাইছোঁ। আজি মই বনাবলৈ লৈছোঁ মুড়ি ঘণ্ট ৰেচিপি। ইয়াৰ বাবে লৈছোঁ মই মগু দালি 2 কাপ, ধুই তিয়াই থৈছিলোঁ। মাছৰ মূৰ লৈছোঁ এটা, আদা নহৰু লৈছোঁ অকণমান, পিঁয়াজ লৈছোঁ গোটাকৈ এটা, আৰু বিলাহী 2টা মই কাটি লৈছোঁ, আৰু শুকান জলকীয়া তেজপাত লৈছোঁ, আৰু গোটা জিৰা কেইটামান লৈছোঁ, আৰু লৈছোঁ মই গৰম মছলা অকণমান, আৰু লং ইলাচি 2টামান লৈছোঁ। এতিয়া আৰু মই ঘিউ লৈছোঁ, ঘিউ প্ৰয়োজন মতে মই ব্যৱহাৰ কৰিম, আৰু নিমখ হালধি মই আন্দাজ মতে দিম। এতিয়া মই কেনেকৈ বনাওঁ আহকচোন চাওঁ। এতিয়া মই কেৰাহীত মাছটো মই ফ্ৰাই কৰি লওঁ। প্ৰথমে মই মাছৰ মূৰটো কেৰাহীত দিম। অলপকৈ ফ্ৰাই কৰাৰ পিছত মই ইয়াতে পিঁয়াজ দি পেলাই কাটি ল'ম ভালকৈ। এইকেইটা অলপ সময় ভাত খাওঁ। ইয়াৰ পিছত মই এতিয়া পিঁয়াজটো কাটি লওঁ। এতিয়া মই পিঁয়াজটো কাটি লৈছোঁ। পিঁয়াজ কটা হৈ গ'ল। এতিয়া মই আদা নহৰু কম, মাছখিনি প্ৰায় এটা চাইজ হৈ গৈছে। এয়া মোৰ মাছৰ ফ্ৰাই হৈ গৈছে। এতিয়া মই ইয়াতে তেজপাত দিলোঁ, আৰু ইয়াতে মই কাটি ৰখা পিঁয়াজখিনি দি দিম। পিঁয়াজখিনি দি দিলোঁ। এইখিনি ভালকৈ ফ্ৰাই কৰি লোৱাৰ পাছত এয়া মোৰ ফ্ৰাই হৈছে। এতিয়া মই নহৰু আদাখিনি মই দি দিলোঁ। এইখিনি অলপ ভাত খোৱাৰ পাছতহে মই ইয়াত গোটা জিৰা চামুচ দি দিছোঁ। এইখিনি প্ৰায় হৈ গ'ল। এতিয়া মই শুকান জলকীয়া 2টা দি দিছোঁ। এইখিনি ধুনীয়াকৈ ভাত খালে, এতিয়া মই ইয়াতে কাটি ৰখা বিলাহী 2টা দি দিম। এইখিনি অলপ দেৰি ভাত খাব লাগিব। আৰু মই ইয়াত ৰেডি কৰি থোৱা গৰম মছলাখিনি দি দিছোঁ। ইয়াতে মই হালধি দিলোঁ প্ৰায় 1 চামুচ। এইখিনি প্ৰায় হৈ গৈছে।
এতিয়া ইয়াতে মই ধুই থোৱা মগু দালিখিনি দি দিম। এইখিনি মগু দালিখিনি দিয়া হ'ল। এতিয়া এইখিনি অলপ সময় ভাজিব লাগিব। দালিখিনি অলপ ভাজ খোৱাৰ পাছত মই ইয়াত নিমখ দিম। ভালদৰে ভাজ খাওঁ অকণমান সময়। এতিয়া মই নিমখ দিছোঁ, প্ৰায় 2 চামুচ নিমখ দিছোঁ। এইখিনি প্ৰায় হৈছে। এতিয়া মই ইয়াত পানী দিব পৰা হৈছোঁ, কিন্তু তাৰ আগতে মই ইয়াত ইলাচি আৰু দালচেনি অকণমান দি দিম। এতিয়া মই ইয়াতে দালচেনি আৰু ইলাচি দুটা খুন্দি লৈ দি দিলোঁ। প্ৰায় হৈছে, পানী দিব পৰা হ'ব। এতিয়া মই ইয়াতে 2 চামুচ ঘিউ দিম। ঘিউখিনি দিলোঁ। এতিয়া মই ভালদৰে এবাৰ গোটেইখিনি মিক্স কৰি দিম। এনেও ঘিউটো গলি যাবই। আৰু 1 চামুচ মই চেনি এড কৰিছোঁ। এইখিনি প্ৰায় হৈছে। এতিয়া মই ইয়াত পানী গৰম কৰি ৰাখিছোঁ, গৰম পানী দিম। এতিয়া মই ইয়াতে পানী দিম। এয়া পানী মই গৰম কৰি ৰাখিছিলোঁ। পানী মই বেছি নিদিওঁ, পানী মাত্ৰ 2 গিলাচ পানী দিম, কাৰণ বেছি পানী হ'লেও খাবলৈ ভাল নহয়। এইখিনি এতিয়া মই সিজিবলৈ দিম। এতিয়া এইখিনি মই অকণমান সিজিবলৈ দিম আৰু এতিয়া মই ঢাকন মাৰি থ'ম। এতিয়া মই ঢাকনটো উদঙাই আকৌ এবাৰ চাই লওঁ। এই আছে, মই প্ৰায় 10 মিনিটমানৰ কাৰণে সিজিবলৈ দিছিলোঁ। এয়া ধুনীয়াকৈ সিজি গ'ল। আচলতে মগু দালিখিনি তিয়াই লোৱাৰ কাৰণে খুব বেছি সময় নালাগিলে। এয়া প্ৰায় হৈ গৈছে।
ইয়াৰ বৰ ধুনীয়াকৈ গোন্ধ ওলাইছে। খাবলৈ বহুত ভাল লাগিব চাগে বুলি ভাবিছোঁ। এয়া মোৰ মুড়িঘণ্ট প্ৰায় ৰেডি হৈ গ'ল। এতিয়া মই এবাৰ ভালদৰে লৰাই দিছোঁ। এয়া প্ৰায় হৈ গ'ল। এয়া চাওক মোৰ মুড়িঘণ্ট ৰেচিপি ৰেডি হৈ গ'ল। এয়া আপোনালোকেও এনেদৰে বনাই খাই চাবচোন। ভিডিঅ'টো চাই কেনেকুৱা লাগিলে জনাব, আৰু চেনেলটো যদি প্ৰথমবাৰৰ বাবে চাইছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ল'ব, আৰু ভিডিঅ'বিলাক পাবৰ কাৰণে বেল আইকনটো দবাই দিব।